হাই ফ্ৰেণ্ডছ, মই মোৰ ছোৱালী আহিছিলোঁ মোৰ হাজবেণ্ডৰ ভায়েকৰ ঘৰলৈ। ভাবিলোঁ আপোনালোকক অকণমান দেখাই দিওঁ মোৰ হাজবেণ্ডৰ ইয়াৰ ভায়েকৰ জীয়েক হয় দিওঁ চাওকচোন। এয়া সিহঁতৰ ৰুমৰ কাষৰ পৰিৱেশ হয়। একচুৱেলি লিচিকা ভাগৰ বাৰ্থডে আছিলে, কিন্তু আমি বাৰ্থডেত যাব নোৱাৰিলোঁ। সেইটো কাৰণে বাৰ্থডে পাছতে গ'লোঁ। ভাবিলোঁ আপোনালোককো অকণমান দেখাই দিওঁ বাৰ্থডেৰ কিছু মুহূৰ্ত। গধূলি সময়ৰ ইয়াৰ পৰিৱেশটো চাওকচোন, ইমান ধুনীয়া। ছেপ্টেম্বৰৰ 24 তাৰিখে তাই 1 বছৰ সম্পূৰ্ণ হৈ গৈছে। হাই বেবি। হাই 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 হাই। এয়া আমাৰ লিচিকা হয়। লিচিকাৰ লগত কটোৱা কিছু ভাল লগা মুহূৰ্ত। ইয়াত ইমান ধুনীয়াকৈ জোলনাত খেলি আছে। এয়া বাৰ্থডে এটি সৰু ভিডিঅ' আপোনালোকৰ ওচৰলৈ আগবঢ়ালোঁ আৰু আপোনালোকেও ভিডিঅ'টো চাই ভাল পাব। এয়া আমি ৰাতিৰ সাজ সকলোৱে একেলগে মিলি খালোঁ। মোৰ হাজবেণ্ডৰ দুজন ভায়েক আৰু পেহীয়েকৰ পুতেক বোৱাৰীয়েক আৰু এজন আমাৰ ঘৰৰ ওচৰৰে ল'ৰা, সকলোৱে একেলগে মিলি এসাঁজ খালোঁ। আমি এতিয়া ইয়াৰ পৰা যাবলৈ ওলাইছোঁ। দেখা দিয়া। कोई डर जाएगा बाद में। ये क्यों? अरे ये बैठ गया। अरे माँ। बाय কোৱা। আমি সিহঁতৰ ঘৰতে দুদিন তাইৰ লগত বহুত ভাল লাগিলে। আহিবলৈ মন নাছিলে, কিন্তু কি কৰিব, কাম আছে, আহিবই লাগিব। আমি যাবলৈ ওলোৱাৰ বাবে তাই আহিবলৈ গাড়ীৰ পৰা নামি আহিবলৈ মনেই নাই। তাই নামিব বিচৰা নাই গাড়ীৰ পৰা, আমাৰ লগত যাব লাগে। গাড়ীতে আকৌ ঘূৰাই আনিলে, তাৰ পাছতহে তাই গাড়ীৰ পৰা নমাব পাৰিছোঁ। নাহে, আহিবই বিচৰা নাই তাই। আহিছে দেই চুনু, এইফালে চোৱা, এইফালে চোৱা, এইফালে চোৱা, এই চোৱা। আমাৰ কণমানি লিচিকাজনীক আপোনালোকে কেনেকুৱা দেখিলে প্লিজ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আৰু ভিডিঅ'টো যদি চাই ভাল পালে প্লিজ তেনেহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু কাষতে থকা এই টিলিঙাটো বজাই থৈ যাব দেই। আকৌ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে। আজিলৈ আহিছোঁ, বাই বাই।